গাইছ নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যিহেতু শিৱৰাত্ৰি এনেকৈ ওলাইছোঁ শিৱ মন্দিৰলৈ যাবলৈ দেখিছেনে আৰু কোন কোন যায়নো দেখাম আপোনালোকক হৈ থাকক গাইছ এয়া এনেকৈ আহি আছোঁ আহা সোনকালে আহা মন্দিৰলৈ বুলি আৰু সেইফালে সেয়া বৌ দুজনী আৰু বা আৰু ভাইটি এজন গৈ আছে দেখিছেনে বুলিব হাই কৰি দিয়ক এজনী চম্বৌ এজনী কণ ভনিবা এই ধুনীয়া হৈ আহিছে বাই হয় নাই বাৰু এনেকৈ নেদেখাব কেনেকৈ দেখুৱাম ওলাই দিলোঁ মন্দিৰলৈ বুলি মানুহ চাওক ইমান ভিৰ মন্দিৰত সোমাবলৈ উপায় হৈছেনে বাৰু একদমেই গৈ দেখিছেনে বাৰু মন্দিৰ ভাগত ইমানেই মানুহ ভিৰ সোমাই গৈ চাকি জ্বলাবলৈ জেগা নাই মই এনেকৈ যেনে তেনে কৰি ছোৱালীজনীৰ হাতে চাকিবোৰ জ্বলালোঁ আৰু এয়া দেখিলোঁ মন্দিৰৰ ভিতৰলৈ যাবৰ কাৰণে বাহিৰত এনেকৈ লাইন লৈ ঘূৰি আছোঁ ইমানেই মানুহ সোমাবলৈ জেগাই নাই আৰু এয়া দেখিছেনে বাৰু মন্দিৰৰ ভিতৰৰ দৃশ্য এয়া চাওকচোন কিমান মানুহ হৈছে আপোনালোকৰ ফালে বাৰু মানুহ হৈছেনে জনাবচোন সোমাই গৈ সেৱা কৰিবলৈ জেগাহে বিচাৰি নাপালোঁ এনেকৈ যেনে তেনে সোমাই গৈ থিয়হি সেৱা লৈ গুচি আহিবলগীয়া হ'ল চাওকচোন কিমান মানুহ হৈছে